Okay, so let's start our journey. Take the next left. Bao ahilu or Meghalaya. Damge out hole. Laiso hole. Ako kitaba kaman ko na ako loi jam pura hole. In 600 meters, turn left at everyone, এইখিনিতে মই আপোনালোকৰ আগত এনেকুৱা এটা প্ৰডাক্টৰ বিষয়ে শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিটো প্ৰডাক্ট মই নেকি ইউজ কৰি আছোঁ আৰু খুব বহুত বেছি এটা ৰিজাল্ট পাইছোঁ গতিকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আহকচোন কি হয় চাই লওঁ চ' আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ যোৱা প্ৰডাক্টটো হৈছে মাৰ্চ বাই GHC গ্ল' স্কিন চিৰাম চ' বহুতে বিভিন্ন ধৰণৰ মইশ্চাৰাইজাৰ ছানস্ক্ৰীন এনেকুৱা ধৰণৰ ইউজ কৰে গতিকে ভাবে যে এটা সেইবোৰ লগোৱাৰ উপৰিও যে আপোনালোকৰ স্কিনখন গ্ল' কৰি নাহে তো আপোনালোকে এইটো প্ৰডাক্ট ইউজ কৰিব পাৰে যিটো আপোনালোকক ইনষ্টেণ্ট এটা গ্ল' দিব চ' মই আপোনালোকক দেখুৱাম এইটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে চাই লওক চিৰামটো লগোৱাৰ আগত আপোনালোকে প্ৰথমতে মুখখন ভালদৰে ক্লিন কৰি ল'ব লাগিব তো মই প্ৰথমতে ক্লিন কৰি আহোঁ চ' মই বৰ্তমান মুখখন ক্লিন কৰি আহিলোঁ তো এই চিৰামটোৰ পৰা আপোনালোকে অকল 3 বা 4 টোপা লৈ পেলাই আপোনালোকৰ হাতত ভালদৰে লৈ মুখখনত ভালদৰে আপোনালোকে ডেপ কৰি দিব লাগিব তো এয়া চাব পাৰে এটা ইনষ্টেণ্ট গ্ল' মোৰ স্কিনখনত দেখা পোৱা গৈছে চ' খুবেই এটা ভাল প্ৰডাক্ট হয় মাৰ্চ বাই GHC গ্ল' স্কিন চিৰাম আৰু ইয়াত থকা কিছুমান ইনগ্ৰেডিয়েণ্ট হৈছে ভিটামিন C নাইচিনামাইড মাল্টানি মিtti টাৰ্মাৰিক এক্সট্ৰেক্ট কোকো বাটাৰ এটচেট্ৰা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ গতিকে আপোনালোকে তাত গৈ চেক আউট কৰিব পাৰে আৰু আপোনালোকে পাৰচেছ কৰিব পাৰে আমি গৈ আছো বটিং কে লিয়ে কৈ দিয়া বটিং কে লিয়ে কম নহয় আমি আজি আকৌ বটিং কৰিম আৰু আজি কিহৰ দিন মেচিন মানে এনেকৈ বিচনা হাই বুলি সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে মৰম বাঢ়িছে এই ইমান উলিয়াই নল'বা
মজা লাগিলে একো ভয় নাই একো মানে একো প্ৰথমতে ভয় লাগিছিলে অটোতে ভয় লাগিছিলে কিন্তু একদম এতিয়া নাই ইমান জলদি হৈ গ'ল ন নালাগে নালাগে দেই আকৌ আহিলে যাম আকৌ নেক্সট টাইম আহিলে বঢ়িয়া লাগিলে ইউ মাষ্ট কাম और भी मेरे और पार्टनर मिल गया कुछ 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 भाई पानी को लीजिए মেকুৰীটো চাওক না ইমান মৰম লগা আৰু একদম মানে আমি খাবলৈ সোমাইছিলোঁ তাত হোটেল এখনত আছিলে ইমানেই ধুনীয়া মেকুৰীটো আৰু মোৰ ওচৰত চিপছ আছিলে তাক মই বেলেগ দিবলৈ একো নাছিলে তো সেইটো কাৰণে চিপছকে দিলোঁ চিপছ খাই আছে এইয়া আমি ক'ত আহি গ'লোঁ ৰ'জ হাই কোৱা হাই ৰ'জকতো বহুতে চিনি পায় ন এইটো কি আছিলে মোৰ ভিউৱাৰ্ছখিনিয়েতো বহুতে চিনি পায় ৰ'জক বহুত দিনৰ মূৰত দেখিছে আৰু একদম বহুত দিনৰ মূৰত লগ পাইছোঁ ৰ'জ বহুত ডাঙৰ হৈ গ'ল আৰু ঘপককৈ আহি গ'লোঁ ৰ'জহঁতৰ ঘৰত মই জনোৱা নাছিলোঁ ইয়াত আহিম বুলি তো গম পাইছে আৰু আপোনালোকে তো এই আৰু দেখাইছোঁ পিছত বাকো দেখুৱাম বা ভিনদেউক দেখুৱাম আৰু এইফালে ৰ'জৰ ফ্ৰেণ্ড আছে আহা এইফালে আহা ৰ'জৰ ফ্ৰেণ্ডক উঠাই দিম আহা আহা এইফালে হাই ক'বা হাই ক'বা তোমাৰ নামটো কৈ দিয়া নামটো কৈ দিয়া ভাল ছোৱালী কোৱা উঠিছে অঁ খং উঠিছে এইফালে মোৰ ভিডিঅ' চাই বোলে সেইকাৰণে উঠাই দিছোঁ আৰু লগ পালোঁ ভাল লাগিলে লগ পাই মোৰো ভাল লাগিল দেই বহুত ভাল লাগিল ফাৰ্ষ্ট লগ পালোঁ ন অঁ ফাৰ্ষ্ট টাইম লগ পাইছোঁ ৰ'জ তাৰপিছত কিনা খাবা জেমছ খাবানে খাবানে পিছত খাবা দেই মিঠাইও খাবা অঁ বাৰ্বি নেকি এইজনী অঁ বা আৰু এতিয়া মোৰ লগত নোযোৱা তুমি অঁ পিছত যাবা কেতিয়া পিছত অঁ ঘূৰাই নেকি তোমাৰ এইটো দেখাই দিয়া আকৌ মানি থয় ন তুমি থৈছা নাই মানি তাত থৈছা ন কিমান আছে মানি অঁ বাপৰে বহুত আছে আমি শ্বিলঙৰ পৰা আহি থাকোঁতেই মানে গুৱাহাটীত আৰু মোৰ বা ঘৰত সোমালোঁ সোমোৱাৰ কথা নাছিলে কিন্তু ফোন কৰিলোঁ বাক তাৰপৰা ক'লোঁ আৰু তাৰপৰা বায়েও মাতিলে তো সোমাই গ'লোঁ পটককৈ আৰু এই চাওক না ফুলখিনি ইমান ধুনীয়াকৈ ৰাখিছে ভিতৰত আৰু ভাবিলোঁ মই অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱাওঁ বহুত ধুনীয়া লাগিলে আচলতে আৰু এইখিনি ফুল তাই আমাৰ ঘৰত থাকোঁতেই তেতিয়াই তাতে কৰিছিলে আৰু এতিয়া ইয়াত ইমান ধুনীয়াকৈ ৰাখি দিছে ভাল লাগিলে আমাৰ ভাত বাঢ়ি আছে সন্ধিয়া ভাত খুৱাই পতি আছে ভাত বাঢ়ি আছে এই বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই চবে কাবেৰী এণ্ড প্ৰিচাছ ব্লগ চবে কৰি দিব দেই চবে কৰি দিব মই দি দিম বাৰু আজি লিংকটো দি দিম ডেছক্ৰিপশ্যনত দি দিম মজা আছে তো ক'লে চাব আৰু এইফালে ৰ'জেও বনাই থাকে ভিডিঅ' ধুনীয়া ধুনীয়া আৰু এইফালে বায়ে বনাই থাকে ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকে তো চাব আৰু মৰম দিব এক যেনেকৈ দিম অঁ মোৰ যিমান আছে ছাবস্ক্ৰাইবাৰ সকলোখিনি একদম এইফালে গুচি গ'লে হয় আৰু এইফালে ভাত খাওঁ আৰু সোনকালে মানে যাওঁ আৰু ভিনদেউ চালাড বনাই আছে চালাড ভিনদেউ অথনিৰ পৰা বনাই আছে ইমানকৈ বনাই আছে জিতি হ'ব আৰু হা কিটো অঁ কৰিম অঁ ভাত ৰেডি বাই বাই তোমাকে দিয়া বাই বাই থাকা দেই ভালকৈ পঢ়িবা নতুন স্কুল যাবা নহয় হয় নাই এতিয়া নতুন স্কুল যাব লাগিব নহয়
ঠিক আছে বহুত ডাঙৰ হৈ গ'ল ভিডিঅ'ত বাই বাই একো নাই মই জোতাযোৰ পিন্ধি লওঁ দেই